নমস্কাৰ সকলোকে। ভাবিছে চাগে এইবোৰ কি কৰি আছে। মোৰ ভাত পিঠা আৰু পিঠাগুড়ি জলপানৰ নিয়মবোৰ একেলগে কৰা হৈছিল। 7 মাহ আৰু 9 মাহত বেলেগ বেলেগকৈ কৰে। মোৰ কিছুমান অসুবিধা হৈ থকাৰ কাৰণে আৰু ঘৰৰো কিছুমান প্ৰব্লেম হৈ থকাৰ কাৰণে দুইটা একেলগে কৰি দিয়া হ'ল। তাৰপিছতে এয়া এনেকৈ ভাত পিঠা বনাই আছে। আমাৰ ইয়াত নিয়মবোৰ এনেকৈ কৰা হয়। আপোনালোকৰ ফালে কেনেকৈ কৰা হয় জনাবচোন। সকলোৱে ৰখি মেলি চাই আছে দেই, কি কৰিছে কি নাই কৰা। ভালো লাগিছে, ময়ো সেই ওচৰতে ৰখি মেলি চাই আছোঁ। এনেকৈ জাকৈখনত চালনীখনে এনেকৈ পিঠাগুড়িখিনি চালি জাকৈখনেদি পিঠাগুড়িখিনি তুলি দিয়ে। কিছুমানে জুইটো বনায়, আমাৰ জুইৰ সুবিধা নাই কাৰণে গেছতে কৰিবলৈ দিয়া হ'ল। তাৰপিছত এই ভাত পিঠাটো যেনেদৰে ওলায়, মানে যেনেদৰে সিজি ওলায়, সেইটো হিচাপতে তেওঁলোকে কয় ল'ৰা হ'ব নে ছোৱালী হ'ব। সেইটো আমাৰ সকলোৰে বিশ্বাস আৰু এইবোৰ আমাৰ পুৰণা নিয়ম নীতিৰ মাজেৰে চলি আছে। তেওঁলোকে মোকো বাৰু কিবা এটা ক'লে আৰু সেইটো মই সময়তহে গম পাম তেওঁলোকে কোৱাৰ দৰে হয় নে নহয়। আৰু ভালো লাগিছে বাৰু। সকলোৱে কিছুমানে কৈছে নাচনী আহিব, কিছুমানে কৈছে ঢুলীয়া আহিব, আৰু এইটো এটা ফূৰ্তি নহয় জানো। সঁচাকৈ আমাৰ পুৰণা নীতি নিয়মবোৰ বৰ লেখত ল'বলগীয়া। কেনেকৈনো বুজাম, একো মানে মই ধৰিবকৈ পৰা নাই। এই নিয়মবোৰ এনেকৈ যে আমি সাঁচি ৰাখিব পাৰোঁ, এনেকৈ যে পিছলৈও আমাৰ পিছৰ প্ৰজন্মবোৰে চাব পাৰে, সেইকাৰণে মই ভিডিঅ'টো সাঁচি ৰাখিছোঁ। ভিতৰত তেওঁলোকে গোপিনীসকলে শাস্ত্ৰ পঢ়িছে, সকলো নীতি নিয়মৰ মাজেৰে এইবোৰ সজাই থৈছে। তাৰপিছতে শাস্ত্ৰ পঢ়ি যেতিয়া শেষ হ'ব তেতিয়া আমাক এই নিয়ম নীতিৰ মাজেৰেহে খাবলৈ দিব। এই নিয়মৰ আগদিনাখন বৰ ডাঙৰ বিপদ এটাৰ পৰা ৰক্ষা পৰিলোঁ। মানুহজনৰ সেইদিনাখন এক্সিডেণ্ট হ'ল। নিয়ম কৰা আগদিনাখনেই গোটেই তেওঁ মুখে চুখে অলপমান দুখো পালে। এতিয়াও তেওঁ ভাল পোৱা নাই, নিয়মবোৰ কৰি আছে যদিও তেওঁ এনেই বহিহে আছে। এয়া আকৌ ভণ্টি দুজনী মেট্ৰিক দিছে দেই এইবাৰ। সিহঁতৰ এইটো ৰিজাল্ট নিদিয়া আগৰে ভিডিঅ'। মাহীয়ে দুইজনীৰে ভাল হ'বলৈ বুলি আশীৰ্বাদ লৈছিলে, হয়ো দুইজনীৰ ৰিজাল্ট ভাল হ'ল। ৰিজাল্টো দিলে বাৰু এতিয়া। দুইজনী নতুন নতুন কলেজত এডমিশ্যনো ল'লে। তাৰপিছতে মই এই ভিডিঅ'টো এইটো কাৰণে সাঁচি ৰাখিছোঁ যাতে আমাৰ আহিব লগা আলহীজনেও মানে পিছলৈ চাব পাৰে যে নিয়মবোৰ এনেকৈ কৰিছিলে বুলি, বা আমি হ'লেও মানে তেতিয়া চাব পাৰিম যে আমাৰ এইটো সময়ত এনেকৈ নিয়মবোৰ কৰা হৈছিল বুলি। এই সময়খিনি একদম মানে মাইকী মানুহৰ জীৱনৰ আটাইতকৈ ভাল সময়। সেইকাৰণে মই অকণমানকৈ নিয়মবোৰ সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ যাতে ময়ো পিছত চাব পাৰোঁ বুলি।